আপোনালোক ভালে আছে নহয় আশীৰ্বাদ কৰিব দেই মামা 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 বুলেটখন কেতিয়া দিব মামা বুলেটখন কেতিয়া দিব বুলেট দিলে লগত পিছফালে এটা ছোৱালীও লাগিব মামা ছোৱালী আছে লগত সকলোৱে চেল্ফি উঠি আছে চাওক কিবা ধুনীয়াকৈ চেল্ফি উঠিছে ছোৱালী বোৱাৰী ডেকা গাভৰু একো নাই সকলো চেল্ফি উঠি আছে এইটো কিন্তু বহুত ভাল লাগে চাওক কেনেকৈ চেল্ফি উঠি আছে আৰু ৱেলকাম টু মাই ইউটিউব চেনেল চুপকুল ব্লগছ মানে বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব নাই আজি মানে ভিডিঅ' এটা আপলোড কৰিম তো আজি লগ পাম হিমন্ত মামা আৰু আমাৰ যিটো শিৱসাগৰ জিলাৰ চাহ বাগিচা সেইটো লগ পাম তো ব্লগছ মই ভিডিঅ'টো আৰম্ভ কৰোঁ তো আৰম্ভ কৰাৰ আগত আপোনালোকক চাহ বাগিচাটো দেখাই দি আছোঁ কিমান ধুনীয়া মোৰ ইফালে চাহ বাগিচা ইফালে বহুত চাহ বাগিচা মানে ক'বলৈ ধৰিলে ইফালেই মানে চাহ বাগিচাটো উদ্যান হৈছে আমাৰ যিটো অসমৰ বিখ্যাত চাহ বাগিচা তো আজি মানে কি বহুত ভাল লাগিলে আৰু ৰাতি আপোনালোকক হিমন্ত মামাৰ লগত লগ কৰি দিম এতিয়া ৰাতিপুৱা বাজিছে 8টা আৰু মামাই আহিব বুলি কৈছে আবেলি 8টা মানে ৰাতি 8টা আহিব এনেকৈ 12 ঘণ্টামান অপেক্ষা কৰিব লাগিব কিন্তু কৰিম এতিয়া অলপ ফুৰি আহোঁ আৰু চাহ বাগিচাখন চাই আহোঁ আৰু আজি যে সুধিম মামা বুলেট দিবনে নাই এইটো সুধিমহে চাৰিম তাক লগ কৰিম তো ভিডিঅ'টো পূৰ্ণ চাওক মজা লাগিব তো দোস্ত প্ৰায় 12 ঘণ্টামান অপেক্ষা কৰি এতিয়া বাজিছে 7টা তো এতিয়া মামা আহিব বুলি কৈছে প্ৰায় 10 মিনিটৰ ভিতৰত আহি যাব সেইকাৰণে মই ৰুমত সোমাই গ'লোঁ তো দোস্ত 10 মিনিটৰ কথা কৈ প্ৰায় 9টা বাজি গ'ল তাৰ পিছত আহিল বহুত অপেক্ষা কৰি আছিলোঁ আৰু তামাম ভিৰত মাজতে মই সোমাই গ'লোঁ তাতো এতিয়া অলপ শুনক মানে মই অলপ মানে লাষ্টত সেইকাৰণে তাতে কথা পাতিব নোৱাৰিলোঁ আৰু জাষ্ট মই কেমেৰাটো কৰি আছোঁ আৰু চাওক এতিয়া অলপ মিটিংটো শুনা এইবাৰ সভাটো অলপ শুনি লোৱা হয়তো যিসকলে কংগ্ৰেছক ভোট দিছিল বহুতৰ মনত এটা ধাৰণা আছিল যে অসমত হয়তো এইবাৰ চৰকাৰ পৰিৱৰ্তন হ'ব গণতন্ত্ৰত যিকোনো চৰকাৰৰ বাবে ভোট দিয়াৰ অধিকাৰ ৰাইজৰ আছে আপোনালোকে দেখিছে অসমত গণতন্ত্ৰৰ এক বিশেষ তাৎপৰ্য আছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত নিৰ্বাচনৰ পিছত যি হিংসা প্ৰতিহিংসাৰ ৰাজনীতি হৈছিল তাৰ বিপৰীতে অসমত তো দোস্ত বহুত মিটিং শুনিলে কিন্তু এতিয়া কোন আহিছে আপোনালোক কৈ আছোঁ এতিয়া আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগত আহিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু এইকেইটা আহিছে থাৱৰ সমষ্টিত মানে শিৱসাগৰ জিলাত তেওঁলোকক বহুত মিটিং শুনিলে আৰু এইবিলাক বহুতো মিডিয়া আহিছে নিউজ লাইভ আৰু টাইম এইট অসম বহুতো সাংবাদিক আহিছে তেওঁলোকৰ লগত কথা পাতি যত্ন কৰিম আৰু বহুতো কিবা কিবি সুধিম আৰু ভিডিঅ'টো চাই থাকক অসমবাসী ৰাইজৰ ওপৰত মোৰ এটা আশা মই ইয়াতে কোনো ৰাজনীতিক বিশেষভাৱে অহা নাই ইয়াতে জাষ্ট মামাৰ লগত অলপ লগ কৰিব লাগে চাব লাগে তেনেকুৱা মিটিংটো চোৱা নাই সেইকাৰণে মই চাবলৈ আহিছোঁ ইয়াতে কোনো মানে ৰাজনীতিৰ বিষয়ে মই অহা নাই এইটো মই কৈ দিলোঁ আগতেই তো গাইজ অলৰেডি ফটো শেষ কৰি দিলে হিমন্ত মামাই তো এইবাৰ আশা কৰোঁ লগ কৰিম তাৰ লগত আপোনাক লগ তো গাইজ এটা বস্তু ভাল লাগিল মামাৰ লগত সকলোৱে চেল্ফি উঠি আছে চাওক কিবা ধুনীয়াকৈ চেল্ফি উঠিছে ছোৱালী বোৱাৰী ডেকা গাভৰু একো নাই সকলো চেল্ফি উঠিছে এইটো কিন্তু বহুত ভাল লাগে চাওক কেনেকৈ চেল্ফি উঠি আছে আৰু সিফালে মৰম লগা যেনে বস্তু হৈ আছে ময়ো এটা চেল্ফি উঠি লওঁ বৰ চেল্ফি এটা উঠিলোঁ আৰু এতিয়া আপোনালোকক যিটো আশা সেইটোও সুধি মানে বেলেগৰ নহয় আমাৰ এই যিটো আশা বুলেটটো নিদিলে ইমান কষ্ট কৰি পঢ়িলোঁ কিন্তু এতিয়া বুলেট নেপালোঁ সেইকাৰণে এটা বুলেটৰ কথা সুধিম মামাই কি কয় এতিয়া আকৌ সুধি লওঁ আগতে আপোনালোক ভালে আছে নহয় আশীৰ্বাদ কৰিব দেই মামা 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 বুলেটখন কেতিয়া দিব মামা বুলেটখন কেতিয়া দিব বুলেট মামা ছোৱালী আছে ছোৱালী চাম যে চাই আছোঁ
তো গাইজ বহুত দিন পিছত মোৰ মনৰ কথাখন সুধিলোঁ বুলুট দিবলৈ নাই। বুলুট দিলেই মামাই ক'লে এজন ছোৱালী লাগিব পিছফালে, সেইকাৰণে মামাই কৈ দিলে এতিয়া মামা গুচি আছে, মামাৰ গাড়ীখন অলপ তো যিবিলাকৰ বুলেট লাগে সেইবিলাক আকৌ এটা কৈ ছোৱালী পঠাই লোৱা। তাৰপিছত সেই মামাই বুলেট দিব বুলি কৈছে। তো আজিলৈ মামা বাই বাই। তো গাইজ অলৰেডি ফাইনেলি আমাৰ হিমন্ত মামা যিটো আছে বিষ্ণু শৰ্মা ডাঙৰীয়া তেওঁ গুচি গ'ল। তো আজিলৈ ইমানেই, মানে তেওঁ কথা সুধিবলৈ মন গৈছিল কিন্তু সুধিবলৈ নোৱাৰিলোঁ। তো আজিলৈ ভিডিঅ'টো বাই বাই, আকৌ লগ পাম।